জয় কৃষ্ণগুৰু চাওক আমি নহতৰ কৃষ্ণগুৰু আশ্ৰমত আহিছোঁ। আজি ঘৰত অহাৰ বহু দিনেই হ'ল, আহিম বুলি অহা হোৱাই নাছিল, গতিকে আজি আহিলোঁ। প্ৰভু শ্ৰী গুৰুজনাক এটা সেৱা জনাই যাওঁ বুলি পোনপ্ৰথমতে আমি সেৱাশ্ৰমখন চৌদিশে এটা পৰিভ্ৰমণ কৰি লওঁ, চাই লওঁ। বহুদিনৰ মূৰত আহিছোঁ আজি, গতিকে অলপ ঘূৰি পাকি চাই লওঁ। এইবিলাক কি সুন্দৰ মনোমোহা দৃশ্য ইয়াতে। এয়া চাওক কি সুন্দৰ সুন্দৰ দৃশ্য আছে ইয়াতে। এয়া চাওক মোৰ লগত কোন আহিছে, আমাৰ বৈশ্য ভাই আহিছে। বৈশ্য আৰু মই দুয়োজনে আহিছোঁ। ইয়াতে পাকাখিনি ইমান গৰম হৈছে না, খালী ভৰি খোজকাঢ়িব নোৱাৰি, গতিকে কাৰ্পেট পাৰি দিয়া আছে। ইয়াতে আমি কাৰ্পেটৰ ওপৰে আহি আছোঁ। এয়া চাওক এইটো আমাৰ কীৰ্তন ঘৰ, ইমান ডাঙৰ কীৰ্তন ঘৰ। বৰপেটাৰ সত্ৰত থকা এইটো যিটো সত্ৰ বুলি কীৰ্তন ঘৰ শংকৰদেৱৰ, তাতকৈ ডাঙৰ। অসমৰ প্ৰথম কীৰ্তন ঘৰ এইটো ইমান ডাঙৰ। চাওক কিমান ধুনীয়া কৰি ইমান সজাই ৰাখিছে। ইয়াতে ঘাঁহ বন এইবিলাক বন ৰুইছে, এইবিলাক ইয়াতে বন দিছে। এইবিলাক কি গছ ৰুই দিছে ইয়াতে ওচৰত, কিমান ধুনীয়া লাগিছে। ইয়াতে আমাৰ পৰম গুৰুজনাৰ পদচিহ্ন মঠ বুলি কয় এইটো। কিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে ইয়াতে। এইটো চাওক, এইটোকে কৃষ্ণ ধাম বুলি। চাওক জেগাবিলাক কিমান ধুনীয়া পৰিষ্কাৰ। চাওক এইটো কি চৰাই, এইটো আশ্ৰমতে ৰাখিছে। এইটো ময়ূৰ বুলি কয়, ময়ূৰ হয় না এইটো? তাৰপিছত আৰু কি আছে, কি চৰাই আছে আৰু ইয়াতে? এইটোত একো নাই, এইটো খালী। এইকেইটা কি চৰাই? এইকেইটা কি চৰাই? এইটো ধনেশ পক্ষী না? এইটো ধনেশ পক্ষী দেই। এইটো কি চৰাই? এইটো কি চৰাই নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি কওকচোন কি চৰাই এইটো? এইটো কি? কি চৰাই এইটো? এইটো মই নাজানো। ইয়াৰ পিছত এইফালে এইবিলাক লেট্ৰিন বাথৰুম আছে। কোনোবাৰ হাগা লাগিলে মোটা লাগিলে এইফালে যাব পাৰে। এইফালে এনেকৈ সেইটো লেট্ৰিন বাথৰুম, এইফালে হাগা মোটা কৰিব পাৰে ইয়াতে। এইটো লেডিছৰ, এই ভিতৰৰ ফালে এইফালে বাহিৰৰ ফালে যায় কিনে এইফালে জেন্টছৰ আছে। এতিয়া আমি ইয়াৰ পৰা যাম সুবৰ্ণপুৰ চাব যাম। গতিকে আহিছোঁ যেতিয়া আৰু গোটেইখিনি ঘূৰি পাকি চাই ল'ম আৰু। পদুম পুখুৰী, এয়া পদুম পুখুৰী। এইটো ইয়াত কৃত্ৰিমভাৱে সজোৱা হৈছে পুখুৰীটো ইয়াতে। আৰু এইবিলাক ইয়াতে পদুম ফুল ফুলিব ধৰিছে। এইবিলাক পদুম ফুলৰ কৰা, এইটো অলপ ফুলিছে। এইটো পদুম পুখুৰী বুলি কয়। পদুম এনেকৈ আমি এইফালে সুবৰ্ণপুৰত যাম। এইটো হ'ল সুবৰ্ণপুৰত যোৱা। আৰু ইয়াৰ স্কুলবিলাকৰ এইটো হ'ল ছাত্ৰী নিবাস, গাৰ্লছ হোষ্টেল। এইফালে তেনেকৈ সুবৰ্ণপুৰত যাব পাৰি। আৰু এই কৃষ্ণগুৰু আশ্ৰমত যিবিলাক কাপোৰ ইয়াতে বিক্ৰী কৰা হয়, ইয়াত হাতে বোৱা তাঁত আছে। ইয়াতে এইবিলাক হাতেৰে বৈ কিনে ইয়াতে বনোৱা হয়। ইয়াৰ ভিতৰত আছে, ভিতৰত নাযাওঁ বাৰু। এই চাওক না, সেইকেইটা চেংৰাৰ দালিকেইটা গৰমতে কেনেকৈ বহি আছে ইয়াতে কাপোৰ চাপোৰ খুলি কিনে। ইমানেই গৰম লাগিছে এইকেইটাক। ইয়াত চাওক, আমি সুবৰ্ণপুৰত আহিছিলোঁ আমি। চাওক আমাৰ ভাগ্যই বেয়া, সুবৰ্ণপুৰ আজি বন্ধ আছে। গতিকে বন্ধ আছে যেতিয়া আৰু ভিতৰতো যাব নোৱাৰি, গতিকে ইয়াৰ পৰা এটা সেৱা জনাই লওঁ। এইটো কোৰটোৰ ওপৰেৰে এইখন দলং বনাই দিয়া আছে। এনেকৈ দলংখনৰ ওপৰেদি এনেকৈ যাব লাগে।
যাই কিনে এইফালে ভিতৰত এইটো মন্দিৰ এয়া চাওক মই জুম কৰি দেখাই দিছোঁ এয়া গেট বন্ধ আছে আমি ওচৰতে এইফালে দি আহিছোঁ অলপমান আগুৱাই আহিব পাৰি এইফালে চাইডৰে কেঁচা ৰাস্তাটোৰে সেইখন এইফালেদি বন্ধ আছে গতিকে আমি এইফালেদি আহিছোঁ চাবৰ কাৰণে ভিতৰত যাব নোৱাৰি গতিকে ইয়াতে য'লৈকে পাৰি তাৰ পৰা এইখিনি ইয়াতে চাই যাওঁ অলপমান এইটো কি বুলি কয় এয়া চাওক আমাৰ ভাগ্য বেয়া আমি ভিতৰত যাব নোৱাৰিলোঁ গতিকে ইয়াৰ বাহিৰৰ পৰা অলপ দেখাই দিছোঁ এইটো যে দেখিছে ইয়াতে এটা সুৰংগ বনোৱা আছে কৃত্ৰিমভাৱে বনোৱা হৈছে বালি শিল চিমেণ্টেৰে ডাঙৰ ডাঙৰ বল্ডাৰ দি কিনে এইফালে দিনকে যাব পাৰি এই ভিতৰত এটা মন্দিৰ আছে মন্দিৰত যাব পাৰি আৰু এইটো কোৰটো চাওক আমাৰ বৈশ্যদাই পোজ দিছে ফটো উঠিবৰ কাৰণে ইয়াত ফটো উঠিব বোলে তাক কেইটামান ফটো মাৰি লওঁ এয়া ফটো উঠিবৰ কাৰণে ৰেডি আমি মন্দিৰৰ ভিতৰত যিখন গেটেৰে আহিছোঁ না ভিতৰত সেইখন হৈছে 1 নম্বৰ গেট আৰু এইফালে এইখন হৈছে এইখন মন্দিৰৰ বাহিৰেদি আছে গাড়ী গুড়া ডাঙৰ ডাঙৰ গাড়ীবিলাক চাৰিচকীয়াবিলাক যান বাহন এইটো ৰাস্তাই দি আহে এইফালে এইটো ৰাস্তা এইফালে দি আহে জাগা মোটা কৰিব পাৰি এইটো জেন্টছৰ এয়া মানে এইটো পুৰুষ মানুহৰ এয়া চক কি ধুনীয়া কৰি সজাই থোৱা আছে ইয়াতে মুখ হাত ধুব পাৰি ইমান ধুনীয়া এয়াৰপৰ্টৰ ভিতৰতো নাথাকে ইমান ধুনীয়া ধুনীয়া কৰি চব ইমান ধুনীয়া কৰি বনাইছে এয়া চক আমাৰ বৈশ্যকা আৰু মই ইয়াতে বেক কেমেৰা দি দেখাইছোঁ আমি গ্লাছত গুরু ভক্ত কল্পতরু জগত আধার প্রভু নিরাকার জগত আধার প্রভু নিরাকার ও নক্ষত্রে ভৈলা অবতার জগত আধার প্রভু নিরাকার এয়া এইটো চাওকচোন কিমান অসমত বনাইছে এইটো আছে কিমান 308 ফুট ওখ আছে এইটো চাওক 308 ফুট অসমত এইটো এইটো কি বুলি কি নাম এইটো আমাৰ বৈশ্যকাকো দিছোঁ বৈশ্যকাই ক'ব এইটোৰ নামটো কি কৃষ্ণধাম কি কৃষ্ণধাম এইটোৰ নাম চাওক ইয়াতে শিবিৰ পালনামৰ সময়ত যিবিলাক ভকতবৃন্দ আহে ইয়াতে আশ্ৰমত সেই ভকতসকলক ইয়াতে থাকিব দিয়া হয় এইটো কিমান ডাঙৰ শিবিৰ চাওক ইয়াতে তলত কিবা কিবি পাৰি দিয়া হয় খেৰ ফেৰ দি যাতে নিজা নিজা মানুহবিলাকে ইয়াতে কিবা কিবি কাপোৰ পাৰি লৈ কিনে ইয়াতে থাকে চাওক কিমান ডাঙৰ ইমান দূৰলৈকে দেখিবই নোৱাৰি মনিবই নোৱাৰি চকুদি কিমান ডাঙৰ ভিডিঅ'টো দীঘলীয়া হ'ব গতিকে দীঘলীয়া হ'লে আপোনালোকে বেয়া নাপাব কাৰণ এই আশ্ৰমখনৰ ভিতৰত থকা গোটেইখিনি বস্তু আপোনালোকক দেখাব লাগিব গতিকে মই লাহে লাহে ভিডিঅ'টো বনাই আছোঁ অলপ দীঘলীয়া হ'ব দীঘলীয়া হ'লেও আপোনালোকে অলপো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে ৰান্ধনি ঘৰ বনাই আছে ওপৰত 3 পাত লগোৱা হোৱা নাই বনাই আছে কাম চলি আছে ইয়াৰে পালনামৰ সময়ত ইয়াতে খানা পিনা বনোৱা হয় ভিতৰত এইটো নতুনকৈ বনাই আছে বাহিৰৰ এই ৱালবিলাক বনোৱা হৈছে ওপৰত 3 পাত লগাব আছে ইয়াৰে ফ্ল'ৰখন বনাব আছে কাম চলি আছে আৰু হৈ যাব পালনামৰ আগে ইয়াতে এতিয়া সমাধি গীত বনাই দিয়া হৈছে গামোচাখন দেখিছে এইখিনি জেগাতে আমাৰ গুৰুজনৰ অন্ত্যেষ্টিক্ৰিয়া চাওক আমি এতিয়া কীৰ্তন ভিতৰত যাই আছোঁ কীৰ্তন ঘৰৰ ভিতৰলৈকে যাই কিনে অলপ এটা সেৱা জনাই আহোঁ আহিছোঁ যেতিয়া সেৱা এটা কৰি যাওঁ জয় কৃষ্ণগুৰু এয়া চাওক মই যে কৈ আছোঁ 308 ফুট ওখ মন্দিৰ মঠটো আমি সেইটোৰ ভিতৰত আছোঁ এতিয়া বৰ্তমান
এই 308 ফুট যিটো ওখ বুলি কৈছিলোঁ মঠ সেইটোৰ ভিতৰ চৰাইটো সেইটোৰ ভিতৰ ভাগি নোপোৱা এয়া চাওক কিমান মানুহ আছে ইয়াতে এইবিলাক চব আশ্ৰম চাবলৈ অহা মানুহ এইবিলাক চাওক এইফালে এখন সুন্দৰ বাগিচা বনোৱা আছে দেখিলেই কিমান ভাল লাগি যায় কি মনোমোহা দৃশ্য এনেকুৱা জাগা আমাৰ অসমৰ ইয়াতো আছে বৰপেটা ডিষ্ট্ৰিক্টত সৰ্থেবাৰী নহত্ৰত কৃষ্ণগুৰু আশ্ৰম গতিকে আহক আপোনালোকে চাবলৈ কিমান ভাল লাগিব আহিলে আহি চাবচোন সন্মুখৰ ফালে এইটো চাওক ইয়াতে অলকা গংগা এইটো অলকা গংগা বুলি কয় ইয়াৰ চাৰিওফালে কিমান ধুনীয়া কৰে এই পকা বেৰবিলাকত কি সুন্দৰ সুন্দৰ দৃশ্য অংকন কৰা আছে গতিকে যাম অলপ দেৰিলৈকে তাতো যাম আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম এতিয়া ইয়াৰ পৰা এনেকৈ দেখাই দিছোঁ চাওক ইমান ৰ'দত পাক্কা ইমান গৰম হৈ গৈছে আমি ইমান গৰমতো খালী ভৰিৰে খোজকাঢ়ি আহি আছোঁ ভিডিঅ' বনোৱাৰ কাৰণে এইটো চাওক এইখন এখন গেট ওম নমো কৃষ্ণ গুৰুদেৱায় ভৰি জ্বলি গ'লো ইমান গৰম এইফালে স্কুল আছে আজিকালি কিয় নাই আমি আশ্ৰমৰ চৌহদৰ ভিতৰৰ পৰা আমি ওলাই আহি আছোঁ এতিয়া গুৰুজনাক দৰ্শন কৰি আমি এতিয়া বাহিৰত আহি আছোঁ গতিকে এতিয়া লাহে লাহে যাই আছোঁ বাহিৰত যাই কিনে চাহ দোকান চাওঁ কি খাব পায় গতিকে খানা পিনা অলপ কিবা খাই লওঁ খানা পিনা মানে চাহ পৰঠা কিবা পাই যদি খাই লওঁ কি খাবি পিছ ডাঙৰকৈ চাওঁ দোকানত যাই কিনে কি পাওঁ কম দামত কি বস্তু পায় কম দামত যি ভাল বস্তু পায় সেয়ে খাই মেথা আৰু ঘৰমুৱা হ'ম জয় কৃষ্ণগুৰু ইয়াতে চাওক এইটো আমাৰ আশ্ৰমৰ গ্ৰন্থগাৰ পুথিভঁৰাল বুলি কয় গ্ৰন্থালয় এয়া চাওক এখেত হ'ল আমাৰ প্ৰভু এতিয়া নাই বাৰু জয় কৃষ্ণগুৰু পুথিভঁৰালটো আজি বন্ধ আছে নাজানো কিয় বন্ধ এনেতো খোলা থাকে আজি বন্ধ নাজানো কিহৰ কাৰণে বন্ধ মই এখন কিতাপ ল'বলগীয়া আছিল এটা লকেট ল'ম বুলি ভাবিছিলোঁ গতিকে বন্ধ নহ'ল আৰু লোৱা এইটো বাহিৰৰ পৰাই দেখাই দিলোঁ এনেকৈ চাৰিওফালে ঘূৰি ঘূৰি এপাক ভিতৰত সোমাব নোৱাৰিলোঁ বন্ধ যেতিয়া বাহিৰৰ পৰাই চাওক আৰু উপায়তো নাই গতিকে এইফালে যেতিয়া আমি এনেকৈ ওলাই যাম মই আগতে কৈছোঁ অলকা গংগা বুলি এইটো অলকা গংগা ভিতৰত নাযাওঁ আৰু এতিয়া বহুত ৰ'দ এতিয়া ঘৰতে যাব লাগে আৰু এয়া অলকা গংগা জুবিনদাৰ এটা গান আছে না অলকা গংগা উঠৰে কিবা গান আছিল নাজানো মনত নাই পাহৰি গৈছোঁ গতিকে সেই অলকা গংগা নহয় এইটো আশ্ৰমৰ অলকা গংগা কৃষ্ণগুৰু বুলি কৈ আমি আশ্ৰমৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ এতিয়া ঘৰত যাম আৰু এয়া বাহিৰত ওলাই আহিছোঁ মেইন গেটৰ পৰা বাহিৰত আহিলোঁ আৰু এতিয়া এখন গেট আছে এইখন গেট পাৰ হোৱাৰ পিছত আৰু আমি ৰাস্তা পাম ৰাস্তাৰ পাছত কি দোকান আছে চাই লওঁ দোকানত কিবা ভাল বস্তু পালে কম দামত তাৰমানে কম পইচাত ভাল খানা কিবা পালে খাই লৈ আৰু ঘৰমুৱা হ'ম গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশ্ৰমৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু দোকানত যাই কিনে কি খাওঁ চাওঁ যদি ভাল বস্তু খাওঁ তেতিয়াহ'লে ভিডিঅ' বনাম
আৰু বয়া বস্তু খালেকে ভিডিঅ' নবনাওঁ ভিতৰত থকা প্ৰথম গেটখন এইখন 1 নম্বৰ গেটখন এইখন গেট পাৰ হৈ কিনে ভিতৰত আৰু এখন গেট পায় সেইখন গেট পাৰ হোৱাৰ পিছতহে মূল আশ্ৰমখন পায় গতিকে এয়া চাওক এইখন গেটখন কিমান ধুনীয়া কৰি বনাই থৈছে ইয়াতে ইয়া চাই লওক গতিকে আমি এতিয়া এই গেটৰ বাহিৰত আহিলোঁ এয়া ৰাস্তা পালোঁ দোকান পালোঁ গতিকে এতিয়া ইয়াতে জয় কৃষ্ণগুৰু বুলি কৈ ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিলোঁ দুটা এই ৰাতিপুৱা বনাই থোৱা ঠাণ্ডা পৰঠা খাই ভাল লাগবাৰ নাই হে এই ৰাতিপুৱাই বনাই থৈ দিছে গেলা গেলি হৈ গৈছে গতিকে কি খাম আৰু কম পইচাত ভাল খানা আমাৰ পৰঠাই খাম পৰঠাহে ভাল হয় ৰাতিপুৱাই বনাই থোৱা ঠাণ্ডা পৰঠা টাইট হৈ গৈছে তাৰপিছত চাওঁ আৰু কি খাওঁ খজা চাহ খাই পেলাম নেকি ৰাগ উঠিলে কি যদি বেছিকৈ ৰাগ উঠে খজা আৰু চাহ খাই পেলাম ফাইনেলি আমি আহি ঘৰ পাই গ'লোঁ গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ মোৰ ইউটিউব জীৱনৰ এইটো প্ৰথম ইমান দীঘলীয়া ভিডিঅ' 17 মিনিট 9 ছেকেণ্ড গতিকে অলপ দীঘলীয়া হ'লেও গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই